वेलकम बैक टू माय यूट्यूब चैनल भार्गव ब्लॉग। यार पूरा बता मारिছে नेचारेल बता আৰু এই দেখিছে না কিমান ধুনিয়া নেচাৰেল দম হাই গছ গছনি পাহাৰ সাহাৰ আছে আৰু এইখন বিএসএম বাজি পুৰা কাটিছে গাইছিল হিবাই কিবা হয় আৰু চক তামুলৰ পুলি মানে আজি যদি মই এই সাইকেলখনৰ কথা ক'বলৈ যাওঁ যে চেণ্ডেল ছিগিলে হা তাৰপিছত মোৰ ৰেঞ্চ চব লৈ কাৰণে ঠিক কৰি ল'লোঁ তাৰপিছত পাহাৰৰ ওপৰত নুশুধে এতিয়া হিবাই চেন বয় আৰু মই এতিয়া গৈ আছোঁ আৰু সিও গৈ আছে চক কিমান ধুনীয়া লামডিং মানে ইয়াৰ পৰা আৰু অকণমান দূৰ আছে তাৰপিছত একদম ধুনীয়া একদম ঠাই পাম তাত যদি পাওঁ গা চা ধুম যদিহে ৱাটাৰফল আছে গা ধুম আৰু সিহঁতি পূৰা আগত গ'ল আৰু এইডোখৰ কিমান ধুনীয়া দেখিছে চক বিবিকে চাইকেলখন গৈছে Girls with their nails done now. Girls with their nails done. Girls with their nails done. এনেকৈ অকণমান ৰখি দিলোঁ মানে একবাৰ পাহাৰকেইটা চেক কৰক সেইকেইটা চাওক পাহাৰ আৰু ডাৱৰ ধুনীয়াকৈ একদম কি ধুনীয়া দেখি আৰু মানে আজি যদি ৱাটাৰফল এটা তাত থাকে মানে গাটো ধুব লাগিব পূৰা ঘামি মেলি অৱস্থা নাইকিয়া হৈ আছোঁ আৰু চাইকেলখন সেইখন আজি কাৰণে মোক বহুত ঢোকা দি দিছে ওপৰলৈ উঠোৱা মাত্ৰকৈ চেন পৰিব বা সেইটো তুফান আমিকেইটাৰ সৈতে আৰু চাইকেলখন চাওক অৱস্থা এইডাল পিছত চেন পৰিয়ে থাকে আৰু উঠিবলৈ যি গৰম না সেই কিমান ডিগ্ৰী পৰিছে নাই চোৱা আৰু এতিয়া কেইটা বাজিলে সেইটো নাই চোৱা সেই 8:40 অকণমান দেৰি ৰখিলোঁ আৰু ইয়াত মানে অকণমান দেৰি ৰেষ্ট ল'লোঁ সেই এক পাক দি এনেকৈ সিহঁতে 5টামান ল'ৰা গ'ল সিহঁতি তাৰ ওপৰলৈ আৰু আমি মানে যাবই পৰা নাই বহুত যিমানে কষ্ট আৰু তাৰপৰা যেনেকৈ গাড়ীবোৰ আহিছে ষ্টাৰ্ট বন্ধ কৰি দিছে একদম তলৰ পাইছে অকণমান যাওঁ আকৌ ৰখোঁ অকণমান যাওঁ আকৌ ৰখোঁ সেনেকৈ আজি চাইকেলো চুট পাইছে মানুহেও চুট পাইছে তো এতিয়া টাইম 9:10 খোজকাঢ়ি আমাৰ ভেন বাঢ়িছে পূৰা গৰমত আমাৰ পূৰা দেখিছে ন ঘাম চাম আৰু পানী চানী কাউচত নাই এটাতো শুই দিলে সেইবোৰ নেজানো আৰু ওপৰত কি আছে 5টামান ওপৰলৈ গ'ল আৰু ইয়াত সিহঁতক ফোন কৰিবলৈ নেটৱৰ্ক নাপায় 9:45 হ'ল সেইকাৰণে আমি আৰু ওপৰত উঠিব নোৱাৰোঁ কাৰণ ইয়াৰ ওপৰত উঠা মানে বহুত আৰু জোৰ যাব লাগিব সেইকাৰণে নাযাওঁ এতিয়া মানে যাওঁ বুলি ভাবিছোঁ তললৈ মেইন গেটখন তো ইমানতে আমি সামৰণি মাৰিছোঁ ইয়াৰ ওপৰত উঠিব নোৱাৰোঁ আৰু বহুত দীঘল এতিয়া আমি পিকে যাম চাব দেই আপোনালোকে
এনেকৈ ইহঁতি পূৰা গৰমত চুট পাই গৈছে দেখিছেনে চাইকেল ঠেলিবলগীয়া হৈছে কানুবাৰী চাৰিআলি ৰখি দিলোঁ আৰু এতিয়া 11:40 হ'ল আৰু মানে ৰাতিপুৱাৰ পৰা একো ভাত খোৱা নাই সেইকাৰণে কিবা এটা খাই ল'ব দিছোঁ মানে চাহ আৰু কিবা মিঠাই চিঠাই এনেকৈ খাই আছিলোঁ আৰু ইয়াতে এখন দোকানতে ভাত খাই লওঁ আৰু এইবোৰ মাংস বনাইছে আৰু ইয়াতে খাম ভাত তো মই আৰু তুফান দৰ্পণ আমি এনে খানা খাইছোঁ তো এনেকৈ ভাত পানী খাই ওলাই আহিলোঁ মই আৰু দৰ্পণ আৰু তুফানে তাত যিহেতু আমাৰ লগত আৰু 5টা ল'ৰা আছিলে 5-6টা আছিলে সেই যদি 6টা ক'ত গ'ল নাজানো আৰু সিহঁতক মানে ফোন কৰি ক'ব লাগিব এতিয়া আৰু সাপেখাতি চাৰিআলিত ৰখি আছোঁ এই দেখিছেনে আৰু ইয়াত আমাৰ গোটেইবোৰ চাইকেল দেখিছেনে আৰু এখন ভাগিলে এখন আৰু মানে এই ফেট বেগখন এইডাল ভাগিলে এইডাল দেখিছেনে এইডাল সেইকাৰণে ৰখি থাকিব আৰু সিহঁতি ৰখি থাকক আমি মানে গৈ থাকিম মানে এইখন আমাৰ চাইকেল এনেকৈ মানে অকণমান ৰখিছোঁ দলঙতে আৰু মই আৰু তুফানে সিহঁতি আৰু আগত মানে সেইকেইটা গ'ল মানে তাৰ যিখন ফেটবেক আছিলে তাৰ মানে হেণ্ডেল বাৰডাল মানে ভাগি থাকিলে সেইকাৰণে সিহঁতি আগত গ'ল ভাল কৰিবলৈ গৈছে আৰু পিছত সিহঁতি আহি আছে তন্ময়হেঁত আহি আছে তাৰপিছত আৰু আমাৰ ৰাইডটো যিহেতু এইকেইদিন পূৰা ৰেগুলাৰ হৈ আছিলে মানে নন ষ্টপ ৰাইড হৈ আছিলে সেইকাৰণে বহুত টোপনি খতি আকৌ তাত চাইও আকৌ আহিছোঁ এতিয়া 2:30 বাজিলে আৰু মানে পূৰা টোপনি খতি সেইকাৰণে মই ইমান ভালকৈ মানে চকু সোমাই মানে কিবা হৈ আছে আৰু আমাৰ এনেকৈ ৰাইড শেষ হ'ল আৰু এতিয়া আমি গৈ আছোঁ ঘৰাঘৰি বৰ্তমান মই আৰু তুফানেহে আছোঁ বাকীবোৰ চব গ'ল ঘৰাঘৰি মানে সেইফালে পূৰা শ্বৰ্টকাট দি দিলে সেইফালে গ'ল এইফালে যোৱা 7:30 বাজিলে আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বাই বাই